তো ফ্ৰেণ্ডছ ব্লগটো আছিল ঈদৰ দিনাখনৰ হয় মই ভয়েস অভাৰৰ কাৰণে মই এইখিনি আপলোড দিব পৰা নাছিলোঁ তো এইফালে বেটিও গা পা ধুই আহিলে সিহঁতে সাজি আছে আৰু ৰেডি হ'ব যিহেতু ঈদৰ দিনাখন সকলোৱে জানে এইখিনি তো ক'বই নালাগে ন আৰু মই ড্ৰেছখিনি এনেকৈ সন্মুখতে উলিয়াই ৰাখিছোঁ যাতে সকলোৰে সুবিধা হয় আৰু ইফালে মই দানিকো গা ধুবলৈ লৈ গ'লো আৰু সিহঁতক মানে তাইকো গা ধুই আনি লৈ ৰেডি কৰি দি আছোঁ আৰু আমিতো সোনকালে মৰ্ণিঙতে ধুইছোঁ ন যিহেতু কিচেনৰ কামখিনি এতিয়া আৰু ইমানখিনি শ্বেয়াৰ নকৰোঁ ফ্ৰেণ্ডছ এইখিনি শ্বেয়াৰ কৰিবনো কি নহয় পিছত আৰু দেখুৱাম ন আজিৰ দিনটো কি কৰিলোঁ নকৰিলোঁ বাচ্চাবিলাকৰ সবতকৈ ৰাতিপুৱাই মানে ঈদত যাব সেইখিনি মানে ঈদত যাব কিনিব কিবা কিবি সেইটোৱে মানে সিহঁতৰ এক্সাইটেড হৈ থাকে আৰু সকলোৰে হয় এনেকুৱা হৈ থাকোঁতে আমিও এনেকুৱা আছিলোঁ আৰু দানি প্ৰায় ৰেডিয়ে হ'ল আৰু ইফালে তাই জোতাযোৰ পিন্ধিব তাইৰ দেউতাই তাইক পিন্ধি দি আছে তো এইফালে তাই মই ভাবিলোঁ যে এইখিনি শ্বুট কৰি ৰাখি থৈ দিওঁ আৰু তাই মানে ডাঙৰ হ'লে চাব পাৰিব ন আৰু সিফালে সিহঁতক ৰেডি মেলি কৰি ধৰি লৈ বিছনাখন মানে অলপ পৰিপাটি কৰি আছোঁ কি হয় যিহেতু বহুত মানে লেতেৰা হৈ আছে ন তো সেইখিনি কৰিব লাগে আৰু এইফালে এইখিনি কৰি মেলি লৈ দানিক খুৱাইছোঁ খুৱাই মেলি পঠাই দিম মানে অলপকৈ তাই মানে পায়সটো নাখালে মানে এনেকুৱা তাইক মই বিৰিয়ানী দি অলপকৈ ৰষ্ট খুৱাই আছোঁ চাওকচোন আৰু ইফালে মোবাইল চাই খাইছে এনেকুৱা হয়নে আপোনালোকৰ ঘৰত এভৰিৱান আই হোপ আপোনালোকে ভালে আছে আৰু সকলোকে ঈদ মুবাৰক আৰু ইফালে আমিও সেইখিনি আৰু সেয়া নকৰিলোঁ আৰু ইফালে আমি ৰেডি মেলি হ'লোঁ আৰু ইফালে খুশবুবতীয়ে ৰেডি হৈছে আপোনালোকক কেনে আছে জনাব আৰু যিহেতু মোৰ চেনেল ভিজিট কৰি প্লিজ ছাবস্ক্ৰাইব কৰি ফ্ৰেণ্ডছ তো ফ্ৰেণ্ডছ ইফালে মোৰ সিহঁতে গ'ল আকৌ সিজিল কৰিবলগীয়া হ'ল আৰু ল'লোঁ নহ'লে পিছত আৰু নহ'ব তো এতিয়া মাউণ্টনো আহি থাকিব ন হয়তো আৰু ইফালে ময়ো ৰেডি হৈ ল'লোঁ ফাইনেলি আৰু তাৰপিছত মিষ্টাৰে আহিল আৰু আহি সিহঁতে মানে বা বেটিয়ে মানে এনেকৈ ফটোশ্বুট কৰি তাৰ মাজতে মই সেইখিনি সিহঁতৰ ব্লগ বনাই ৰাখিলোঁ তাৰপিছত সেইখিনি বাৰু গাইজ কি হ'ল মানুহ আহিলে আৰু তাৰপিছত আমি এতিয়া গৈ আছোঁ আবেলিত আমি আমাৰ মোৰ চিষ্টাৰ ইন ল ঘৰত তো মাতিছে আমাক তো আমিও গৈ আছোঁ সকলোৱে মিলি আৰু এইফালে তাতনো কি হয় তো সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম তো এয়াই আছিল আমি এইখিনি পেলি দি গ'লোঁ এনেকৈ আসসালামু আলাইকুম হে হুজুর সাহেব কই মা হুজুর সাহেব তোমরা ঘুমাইছি দেখুন রে আম্মু আমি আহিছোঁ আৰু আমাক খাবলৈ দিলে পিঠা কলা লাৰু মিষ্টি লাচ্ছি আৰু এতিয়া দিব বুট খাই আছি পুৰা দেখা এতিয়া আমি আহিলোঁ আকিবাৰ ঘৰত আৰু এইফালে চাওকচোন সিহঁতে কেনেকৈ ৰেডি হৈছে ন কিছুমানে হয় ইয়াত ভাগিনী আৰু কিছুমান হ'ল চিষ্টাৰ হয় ভণ্টি তো এয়াই আৰু সিহঁতক মই অলপ মানে শ্বুট কৰিলোঁ আৰু যিহেতু এইখিনি সময়তে সিহঁতৰ মানে এনজয় কৰা টাইম ন সিহঁতে মানে ঈদৰ নামাজৰ পিছত ক'তনো যাব ক'ত ফুৰিব সেইটো লৈ সিহঁতে মানে ব্যস্ত হৈ থাকে তো এনেকুৱা হয়তো আমিও এনেকুৱাই আছিলোঁ তো ভাবিলোঁ সেইখিনি ইহঁতৰ টাইমখিনিও মই অলপ মানে এনেকৈ ব্লগত জৰিয়তে সাঁচি থৈ দিলোঁ তো আপোনালোকে কেনে পালে জনাবচোন আৰু তাৰপিছত আমি ইয়াত বাই কিবা কিবি খাবলৈ দিলে আমি সেইখিনি আৰু ইমান আৰু ঈদৰ দিনত কিনো খাম ন খাই মনত অলপ স্প্ৰেড খাই দিলোঁ আৰু এইফালে চাওকচোন সিহঁতে মানে কি কৰিছে তাৰপিছত আমি সেই আমাৰ ইকৰাজনী বিচাৰি আছোঁ ইকৰাজনী বিচাৰি চাওকচোন কি কৰি আছে তাই মানে এয়া চাব পাৰিছে আপোনালোকে ধুনীয়া লাগিছে দেই থিয় হোৱা ইকৰা কিচেনত ওয়াও ভাল লাগছে আমি আজি জহার ঘৰত ফুৰিব আহিছো না জহা তাৰপিছত মানে ঘৰৰ পৰা ফোন আহিলে যে মানুহ আহিব তো দৌৰাকৈ আহিলোঁ তাৰ মাজতে আমাৰ ইয়াত হ'ল ঈদৰ নামাজ এইখিনি ঠাইতে পৰিছে তো তাতে আমি অলপ মানে ফটো উঠিলোঁ
সেই গাইজ ফাইনেলি ঘৰলৈ আহি কাপোৰ চেঞ্জ কৰি লৈ একেবাৰে নাইটি পিন্ধি ল'লোঁ। যিহেতু আমি এতিয়া আলহী আহিব, সিহঁতক খাবলৈ দিব লাগিব। তো মই সেইবিলাক ড্ৰেছত আৰু ইমান টাইম থাকিব নোৱাৰোঁ, কমফৰ্টেবল নাপাওঁ। তো এইফালে নাইটিয়ে পিন্ধি ল'লোঁ আৰু এইফালে বেটিও কাপোৰ চেঞ্জ কৰি ল'লে। তো ব'লক তেনেহ'লে মই কি বনালোঁ আজি ঈদৰ দিনত এয়া সেইখিনি যা যোগাৰ কৰি আছোঁ। প্ৰথম ইয়াত বনাইছোঁ ফ্ৰাইড ৰাইচ আৰু ৰ'ষ্ট বনাইছোঁ, কেক আছে আৰু আমাৰ পায়স আছে, বহুত আছে আৰু কিবা কিবি আছে আৰু ফ্ৰেণ্ডছ। আপোনালোকে ব্লগটো চালে নিশ্চয় জানিব। এয়া হ'ল ৰ'ষ্ট। তো গাইজ ভিডিঅ'টো কেনে পালে জনাব আৰু ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিলোঁ। আল্লাহ হাফিজ, বাই বাই।